जिल्ला बेंगिरिनि बानजायनायाव चिरांनि सेलेखागुरियाव सुबुं सांग्रांथि मेल। बावैसो सान सिगां चिरां जिल्लानि सिङाव थानाय सेलेखागुरियाव हगम नार्जारी आरो बिजुलिखा नार्जारीमोनहा खास्रि बिस्रि गावनि फिसा सानैखौ गुबुननो फानहरनायनि दायखौ रुनिखाता पुलिस बिफाना मिथिनायनि उनाव हगम नार्जारी आरो उन्दै गथ'सा बायग्रा सानै सुबुंखौ खानाय जाथायनि उनाव दिनै जिल्ला बेंगिरिनि बानजायनायाव चिरांनि सेलेखागुरियाव सुबुं सांग्रांथि मेल लानाय जायो। चिरां जिल्ला बेंगिरि प्रफेसर विजया भास्कर रेड्डीजों लोगोसे चिरां जिल्लानि एसपी प्रान्जल बरा आरो चिरां जिल्ला चाइल्ड प्रटेक्शननि बिबानगिरिफोरा बाहागो लानानै रायजो राजाफोरनि सिगाङाव उन्दै बैसोआव हाबा जानाय, उन्दै फाननाय आरो उन्दै लांखारनाया मोनसे आयेनारि बेरेखा बेखौ फोरमायना होयो। लोगोसे उन्दै गैजायिफ्रा उन्दैखौ माबोरै मोननो हायो आरो सरकारनि आसनिफोरखौ गोरिब सुबुंफोरा माबोरै मोननो हायो बेनि सायाव गुवारै बिबुंथि लाखियो। विभिन्न HODs सेलेखागुरि गाँवत आহি আমি অলপ अवेयरनेस কৰিছোঁ। ৰিচেণ্টলি এইটো গাঁৱত চাইল্ড ইলিগেল সেল আমি শুনিছোঁ আৰু এটা रुनिकाटा पुलिस स्टेशनत এটা केस भी হৈছে। सो আমি राइजको ইয়াতে আৰু লিডিং সিটিজেন্স আৰু VCDC চেয়ারম্যান লগত আমি বহি রাইজको রিকুৱেষ্ট কৰিছোঁ। দিস আর অল ইলিগাল অ্যাক্টিভিটিস আছে, আমি রিপিটিশন কৰিব নোৱাৰোঁ এনেকৈ বুজাই দিছোঁ। আৰু সেকেন্ডলি আমি গভর্নমেন্ট অফ ইন্ডিয়া আৰু গভর্নমেন্ট অফ আসাম পৰা বিভিন্ন ডেভেলপমেন্টাল স্কিমস আছে। আৰু ইফ এনি পার্সন এনি পুয়ার পার্সন मतलब পোৱা নাই স্কিম পোৱা নাই তো আমি দিস স্যাটারডে আমি স্পেশাল গ্রাম সভা মাতি আছোঁ VCDC চেয়ারম্যান আৰু বিভিন্ন HOD লগত। এইটো গ্রাম সভাতে আমি আলোচনা কৰিম ইফ দেৰ ইজ এনি পুয়াৰ পার্সন তেওঁক কিবা PMAY ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই, জব কাৰ্ড পোৱা নাই তো আমি সোনকালে আমি লিষ্ট আউট কৰি প্ৰিয়ৰিটি বেচিছত এইটো পুয়াৰ বেনিফিচিয়াৰীক দি দিম। আমি এইটো মেসেজ ক্লিয়ারলি দি আছোঁ, দিস আর অল ইলিগাল সেল অফ চাইল্ড আৰু হিউম্যান ট্রাফিকিং এইটো ইলিগাল অ্যাক্টিভিটিস আছে। আৰু সেকেন্ডলি ফ্যামিলিজ পুয়ার ফ্যামিলিজको সাপোর্ট কৰিবৰ কাৰণে আমি সোনকালে গভর্নমেন্ট স্কিমবিলাক বি আমি ফোকাস কৰি এইটো প্ৰিয়ৰিটি বেচিছত আমি দি দিম। থ্যাংক ইউ। মেইন কোষ্টটো কি হ'ব পাৰে স্যার? লিগাল অ্যাকশনটো হৈ আছে, পুলিশ স্টেশনতে এইটো কেস জি কৰিছে। চাইল্ড আমি দুজন চিলড্রেনক আমি রিকভার কৰিছোঁ আৰু জি চার্জশিট বি আমি হৈ আছে। সেকেন্ডলি আমি ডেভেলপমেন্টাল ক্ষেত্ৰত আমি নট অনলি দিস ফ্যামিলি এইটো এৰিয়াত আৰু বিভিন্ন পুয়াৰ ফ্যামিলিজ আছে আগতে কিবা স্কিমবিলাক পোৱা নাই। আমি এইটো স্পেশাল গ্রাম সভা যি মাতিম স্যাটারডে তাতে অ্যাসেসমেন্ট কৰি এইটো স্কিমবিলাক অলপ ফোকাস কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিম। থ্যাংক ইউ। সরকারক কি আহ্বান জানাব? আমি এইখিনিয়ে অনুরোধ কৰোঁ, আহ্বান জনাওঁ যে আজি ধৰক আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ যে DC ছাৰ আহিলে, তেখেতে দেখা পালে ৰাস্তা পদূলি খুব বেয়া, গতিকে সেইফালৰ পৰা আমি তেখেতক বা চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ যাতে আমাৰ যি পিছ পৰি থকা অঞ্চল সেই পিছ পৰি থকা অঞ্চলত যাতে ডেভেলপ কৰে বা আমাৰ এই অঞ্চলত আমিও ধৰক আমাৰ এই ভৱিষ্যত ল'ৰা ছোৱালীবিলাকো উজ্জ্বল কামনা যাতে হয়, ৰাস্তা পদূলি ভাল হয় বা স্কুল কলেজ হয়, স্কুল কলেজ হোৱাৰ পিছত যাতে আমি ভৱিষ্যত ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰোঁ, সেইফালৰ পৰা আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই পিছ পৰি থকা অঞ্চলখনক তেখেতেও যাতে দৃষ্টিগোচৰ ৰাখে। ক'ব লাগিব আৰু যিটো শিশু বিক্ৰী কৰা আমাৰ এই অঞ্চলত প্ৰথমবাৰ, আৰু লগতে আমাৰ যিখন চেলেখাগুৰি অঞ্চলৰ যিজন শিশু বিক্ৰী কৰিছিলে এই অঞ্চলটো নিশ্চয় আপোনালোকে আজি আহি দেখা পাইছে, ৰাস্তা পদূলি বেয়া। লগতে আপোনালোকে ধৰক ৰুনিকাটা অঞ্চলৰ পৰা আহাত আমাৰ এই চেলেখাগুৰি অঞ্চলত কিমানখিনি আপোনালোকে স্কুল দেখা পালে, ধৰক এতিয়া LP স্কুল ক'ৰবাত দেখা পাইছে নে ME স্কুল ক'ৰবাত দেখা পাইছে, সেইফালৰ পৰা কোনো মানে আমাৰ এইখিনি সুবিধাটো নাই, চিকিৎসাও নাই। গতিকে য'ত নেকি যিজন ব্যক্তিয়ে শিশু বিক্ৰী কৰিছিলে তেখেতৰ যিটো মানে চিন্তা চৰ্চা থাকিব লাগিছিলে, য'ত নেকি তেখেতৰ পঢ়া শুনা একো নাই, তেখেতে মানে একো নাজানে, য'ত মানে নিজৰ শিশুটোক বিক্ৰী কৰিব লগা বাধ্য হৈছে, সেয়াই আৰু আমাৰ এই অঞ্চলত খুব আনডেভেলপ। এনেকুৱা ঘটনা আগলৈ হ'ব পাৰে নেকি? এনেকুৱা ঘটনা আৰু পিছলৈ যে হ'ব সেইখিনি আমি ভবা নাই, কাৰণ কিয় এই প্ৰথমবাৰ আননোন সকলোৱে নাজানে, হঠাতে হৈ গ'ল। এতিয়া আমি আজি ধৰক আমাৰ এই অঞ্চলত আহিখিনি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ জিলা DC ছাৰ আহি কিনে আমাৰ ইয়াত যিহেতু মুকলিয়াভাৱে মুকলি সভা পাতিলে, সেইফালৰ পৰা আমি গম পালোঁ যে শিশু বিক্ৰী কৰিলে কি হয়,
বা বাল্য বিবাহ কৰিলে কি হয় সেইফালৰ পৰা আমি সকলো গম পাই আজিৰ পৰা সজাগতা যাতে আমাৰ এই চেলেখাগুৰি অঞ্চলত ভৱিষ্যতত যাতে তেনেকুৱা দুনাই নহয় সেইফালৰ পৰা আমি সতৰ্কতা